হাই ফ্ৰেণ্ড, মই এটা ফ্লিপকাৰ্টত এটা পাৰ্চেল অৰ্ডাৰ কৰিছিলোঁ। আজি পাৰ্চেলটো আহি পালে। এই পাৰ্চেলটো আমি খুলিব ওলাইছোঁ। পাৰ্চেলটো কি আছে চাওক। এইটো বস্তু এইটো কি হয় গম পাইছেনে? অলপ ফিটিং কৰি দেখাই আছোঁ। ইয়াৰ ভিতৰত আৰু এটা বস্তু আছে, এইটো বস্তু। এতিয়া এই বস্তুটো কেনেকৈ ফিটিং কৰে আপোনাক দেখাই আছোঁ। তাৰপিছত এইটো কি হয় সম্পূৰ্ণ আপোনাক দেখাই আছোঁ। ইয়াৰ ভিতৰত এখন কাগজ আছে, এইটো কেনেকৈ ফিটিং কৰিব লাগে ইয়াৰ চাই ফিটিং কৰিব লাগিব। এইটো প্ৰথমবাৰ এইটো অনা হৈছে। এতিয়া আমি ফিটিং কৰিব ওলাইছোঁ। ইয়াত দুটা আছে। এতিয়া ফিটিং কৰিম ধুনীয়া কৰি। চব ফল্ডিং হয়। প্ৰথমতে এইবোৰ লগাই কিনে ওপৰত আকৌ এখন বহাই দিব লাগিব। ফিটিং কৰাৰ কাৰণে আমি 2-3জন মানুহ লাগি গৈছোঁ। ফিটিং কৰাৰ কাৰণে ইজি হয়। এইটো ফিটিং হৈ আছে। আমাৰ ফিটিং হৈ আছে। 1, 2, 3, 4টা ষ্টেপ হৈ গ'ল। এইটো 5টা ষ্টেপ হ'ব। ফিটিং কৰিব বহুত ইজি হয়। এইকেইটা ড্ৰায়াৰ নিচিনা সোমাই দিব লাগে। এইকেইটা ইয়াত কাপোৰ বা অন্য বেলেগ বস্তু ৰাখিব পাৰি। ইয়াতে এটা আমাৰ দুখৰ বিষয়, ফ্লিপকাৰ্টত অৰ্ডাৰ দিয়াৰ পিছত চাওকচোন, এই দুটা ড্ৰায়াৰ এটা ভঙা হৈছে। এই ভঙা আহিছে। এইটো এটা ভঙা, তাৰপিছত এইটো এটা ভঙা। এতিয়া এইটো আমি ৰিটাৰ্ণ কৰিব লাগিব। বাকীবোৰ বাৰু ঠিকেই আছিল, এইটো চব ঠিকেই আছিল, দেখাত ধুনীয়া আছিল বস্তুটো। এইটো পুৰা 7টা ড্ৰায়াৰ আছে ইয়াতে সৰু সুৰা বস্তু ৰাখিব পাৰি। ইমান ধুনীয়া বস্তুটো। কিন্তু দুখৰ বিষয়, দুটা ড্ৰায়াৰ ফটা আহিল। এতিয়া এইটো ৰিটাৰ্ণ কৰিব লাগিব। এইটো প্ৰথমটো, নেক্সটটো। বঢ়িয়া। এনেকৈ বস্তুবোৰ ধুনীয়াকৈ ৰাখিব পৰা যাব, সৰু সুৰা বস্তুবোৰ।